গুৱাহাটীবাসীৰ বাবে সুখবৰ। দীৰ্ঘদিনীয়া জমৰ যাতনাৰ অন্তত মুকলিৰ বাবে সাজু ৰুক্মিণীগাঁও উৰণ সেতু। 6 জুলাইত ৰাইজৰ বাবে মুকলি কৰা হ'ব উৰণ সেতুখন। ৰংহানি বিভিন্ন ছবি আঁকি সুন্দৰকৈ সজাই তোলা হৈছে ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু। জুলাই মাহৰ 6 তাৰিখে ৰাইজৰ বাবে মুকলি কৰা হ'ব উৰণ সেতুখন। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰে এই কথা। দীৰ্ঘদিনীয়া যান-জঁটৰ কৃত্ৰিম বানৰ সমস্যাৰ পৰা যেন কিছু পৰিমাণে সকাহ পাব মহানগৰবাসী পথচাৰীয়ে। ৰুক্মিণীগাঁৱৰ উৰণ সেতু নিৰ্মাণত চৰকাৰৰ মূল লক্ষ্যই আছিল যান-জঁট নিৰ্মূল কৰা। পূৰ্বে ডাউনটাউনৰ পৰা 6 মাইললৈ যাবলৈ বহু সময় লাগিছিল। যান-জঁটৰ বাবে বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছিল এম্বুলেন্সো। কেৱল যান-জঁটৰ সমস্যাই নহয়, কৃত্ৰিম বানে অধিক জুৰুলা কৰিছিল যাত্ৰীসকলক। এতিয়া সকলো সমস্যাৰ যেন অৱসান ঘটিব। এখন উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰক লাগে প্ৰায় 18 মাহ, কিন্তু কেৱল 9 মাহতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ সাজু 640 মিটাৰ দৈৰ্ঘ্যৰ ৰুক্মিণীগাঁৱৰ উৰণ সেতুখন। অৱশ্যে এই উৰণ সেতুখন নিৰ্মাণৰ নামত প্ৰকৃতিৰ ধ্বংসযজ্ঞও চলিল। বহু গছ কাটি তহিলং কৰা হ'ল, কিন্তু সকলো কেতেৰা চেঙেৰাক আওকাণ কৰি চৰকাৰে অতি কম সময়তে নিৰ্মাণ কৰি উলিয়ালে উৰণ সেতুখন, যাতে যান-জঁটৰ সমস্যা সমাধান হয়। এতিয়া দিনে নিশাই শ্ৰমিকসকল ব্যস্ত উৰণ সেতু নিৰ্মাণত। 2-3 জুলাইৰ ভিতৰত সমাপ্ত কৰিব লাগিব আধৰুৱা কামখিনি। প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুঠৰ ওপৰত তুংগত এতিয়া ৰুক্মিণীগাঁও উৰণ সেতু নিৰ্মাণৰ অন্তিম কাম কাজ। 6 জুলাইৰ পাছত স্বস্তিৰ নিশ্বাস পেলাব ৰাইজে। গুৱাহাটীৰ পৰা হিমাদ্ৰী ৰেখা ভৰালীৰ ৰিপৰ্ট, প্ৰথম খবৰ।